হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মা আৰু মই দুলুং সুবনশ্ৰী ফেষ্টিভেললৈ আহিলোঁ। ফেষ্টিভেলটো হৈছে লখিমপুৰ জিলাৰ পদুমণি নাহৰণি দুলুং বনগাঁৱত ধুনীয়া কাৰ্যসূচী আছিল আৰু আমি লাষ্টৰ দিনা গৈছিলোঁ। এয়া মা আৰু মই। আমি অলপ ঘূৰিলোঁ, ষ্টলবোৰ চালোঁ আৰু তাৰপাছত আমি ভাত খালোঁ। ট্ৰেডিশ্যনেল থালি তাত পোৱা গৈছিল। এয়া হৈছে গাহৰি মাংস, বইল গাহৰি মাংস, এয়া পিঠাগুড়িৰ লগত চিকেন আৰু এয়া পুৰা মাছ। তাতে মোৰ লগৰ কেইটামানকো লগ পালোঁ আৰু আমি একেলগে অলপ কথা বতৰা পাতিলোঁ। সাংস্কৃতিক অনুষ্ঠান খুবেই বেছি সুন্দৰ হৈছিল। এয়া হৈছে ৰাহুল ক্ৰান্তি, আমাৰ লখিমপুৰৰ গৌৰৱ। তেখেতে বহুত সুন্দৰ গীত গাইছিলে। এয়া হৈছে জাচিংফা বিহু দল আৰু পৰিৱেশন চাই মোৰ খুবেই ভাল লাগিছিল। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল আমাৰ সকলোৰে প্ৰিয় ভৃগু কাশ্যপ দা। ভৃগুদাৰ গানত সকলোৱে নাচি বাগি বহুত ফূৰ্তি কৰিলে।